আজি ৩৫তম বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হৈছে। যি ঠাইত তেখেতক ৰখা হৈছিলে সমাধিস্থলত থুলুংগাফুৰি দতমা সেই অঞ্চলত। গতিকে আজিৰ এই প্ৰথম আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী ৮ বজাত আছিলে। একেবাৰে ৮ বজাতে সেই কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সকলোৰে সন্মানৰ আমাৰ হৃদয় আমাৰ আত্মা নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা হাফ উত্তোলন কৰা হৈছে। আৰু তাৰপিছত আমাৰ ছেকেণ্ড এজেণ্ডা বা ছেকেণ্ড কাৰ্যসূচী হিচাপে আছে তেওঁৰ সমাজস্থল বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত সন্মান প্ৰদৰ্শন কৰা আৰু ফ্লৰেল ট্ৰিবিউট দিয়া, সেইটো আমাৰ কাৰ্যসূচী হৈ গৈছে। তৃতীয় কাৰ্যসূচী আমাৰ আজি থুলুংগাফুৰিত আছিলে, তেওঁৰ প্ৰতিমূৰ্তি ষ্টেচুত সন্মান জনোৱা, সেই কাৰ্যসূচীও আমাৰ হৈছে। আৰু আমি সুখী হৈছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী নন্দিতা গাৰুলোচা বাইদেউ, তেখেতে আহি ৰাতিপুৱাৰ যিখিনি প্ৰগ্ৰাম আছিলে গোটেইখিনি প্ৰগ্ৰামত তেওঁ অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই পবিত্ৰ স্থানৰ পৰা ভাৰত চৰকাৰ অসম চৰকাৰ বিটিআৰ গভৰ্ণমেণ্টলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এটা হিষ্ট্ৰিক ডে হ'বলৈ গৈ আছে। বিয়লি 4 বজাত বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লী কৈলাশ কলনীৰ প্ৰায় 1 কিলোমিটাৰ পথ তেওঁৰ নামত বৰদফা উপেন্দ্ৰনাথ মাৰ্গ হিচাপে এইটো আজি মুকলি কৰাব, শুভ উদ্বোধন কৰা হ'ব। আৰু লগতে তেওঁৰ যিটো প্ৰতিমূৰ্তি পবিত্ৰ প্ৰতিমূৰ্তিখনো তাতে উদ্বোধন কৰা হ'ব। সেইটো কাৰণে আমি সমূহ বড়ো জাতিৰ কাৰণে এটা গৌৰৱৰ দিন আজি, আৰু সমূহ অসমবাসীৰ কাৰণে গৌৰৱৰ দিন। আৰু আমি এইকাৰণে ধন্যবাদ তেওঁলোকক দিছোঁ, কাৰণ উপেন্দ্ৰনাথ ব্ৰহ্মক যিদৰে সন্মান আজি তেওঁলোকে প্ৰদান কৰিলে তাৰ কাৰণে সঁচাকৈ আমাৰ হৃদয় চুই গৈছে। আৰু এই অনুষ্ঠানৰ পৰা আমি অনুৰোধ জনাইছোঁ যে আহি থকা জেনেৰেশ্যনবোৰ যাতে বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মক শিৰ হাৰ সকলো হৃদয়ত যাতে সদায় চিৰদিনৰ কাৰণে লৈ যাই থাকে। আৰু তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় কাম কৰি আহি আছে, কৰি থাকিব আৰু কৰি যাই থাকিব, সেইটো আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু ইয়াৰ পিছত আমাৰ 3 বজাত কোকৰাঝাৰ কালচাৰেল কমপ্লেক্সত 1 ঘণ্টিয়া আমাৰ বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু তেওঁ যিখিনি সমাজৰ কাৰণে কাম কৰি গ'ল, তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য ছ'চাইটি, তাৰ ওপৰত আমাৰ কিছু সময় আলোচনা কৰা হ'ব, মূল বিষয়বস্তু আলোচনা কৰা হ'ব। তাতো আমাৰ অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰী বাইদেউ নন্দিতা গাৰুলোচা তেখেত উপস্থিত থাকিব এজ এ মুখ্য অতিথি হিচাপে। আৰু আমাৰ বিটিআৰৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতো তাতে উপস্থিত হ'ব। আৰু আমাৰ ইএমসকল থাকিব, আৰু কিছুমান DC থাকিব, আৰু কিছুমান BTC ছেক্ৰেটাৰী আৰু DC অফিচাৰ অফিচিয়েলসকলো অংশগ্ৰহণ কৰিব। বহু কলেজ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী সেই 3 বজাৰ প্ৰগ্ৰামৰ অনুষ্ঠিত যি হ'বলৈ গৈছে তাতে অংশগ্ৰহণ কৰিব। তাৰপিছত 4 বজাৰ লগে লগে আমাৰ সেই আলোচনা প্ৰগ্ৰামটো শেষ হ'ব। তাৰপিছত দিল্লীত যি উদ্বোধন কাৰ্যসূচী হ'ব সেইটো আমি তাতে ডিছপ্লে কৰা হ'ব লাইভ ষ্ট্ৰিমিঙৰ কাৰণে। আৰু আমাৰ যিখিনি জিলা আছে সেই সমূহ জিলাত যিখিনি অঞ্চলৰ বড়ো বা অনাবড়ো যিসকল লোকসকল আমাৰ তাতে বসতিস্থল হৈ আছে, আৰু সেই প্ৰগ্ৰামটোৱে 4 বজাৰ পৰা আমি লাইভ চাবলৈ সক্ষম হ'ম। চাব ডিভিজন পৰা সেইটো ব্যৱস্থা কৰা হৈছে। গতিকে সমূহ ৰাজ্যক মই অনুৰোধ জনাইছোঁ এই পবিত্ৰ স্থানৰ পৰা যাতে 4 বজাৰ যি অনুষ্ঠান হ'বলৈ গৈ আছে সেইটো যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু সকলোৱে চায়। ধন্যবাদ।